সো ফাইনেলি পাই গ'ল ট্ৰেইন ষ্টেচন, শিৱসাগৰ ট্ৰেইন ষ্টেচন। আৰু এইফালে গৈছে আৰু এজন, আৰু পিছফালেও আহি আছে এইফালে দুজন। গুৱাহাটী আৰু এইফালে গুৱাহাটী ট্ৰেইন ষ্টেচন। সো ফাইনেলি সোমাই আহিলোঁ গেট, যিটো ট্ৰেইনিং চেণ্টাৰ। আৰু জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মই যদি আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল মজুতি মিলি, আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বহুত দিনৰ পিছত ব্লগ বনাইছোঁ। তাৰ আগতে মানে এমাহমান গেপছ আছিলে, মাজতে ব্লগ কভাৰ ভিডিঅ' এটা দিছিলোঁ। এনিৱে যি কি নহওক, আপোনালোকে জানে মই ফৰেষ্ট গাৰ্ড আৰু এক্সাইজ জেল ৱাৰ্ডাৰ গোটেইখিনি মই ইণ্টাৰভিউ দিছিলোঁ। তাৰে এক্সাইজ আৰু জেল ৱাৰ্ডাৰ মানে নাহিলে এডমিট, আৰু ফৰেষ্ট গাৰ্ড আৰু PFৰ কাৰণে আহিছিল এডমিট। ত' এক্সামো দিলোঁ। এক্সাম দিয়াৰ পাছত এতিয়া বৰ্তমান ৱৰ্কিং টেষ্টৰ কাৰণে কোৱালিফাই কৰিলোঁ। এতিয়া ৱৰ্কিং টেষ্টটো আছে আমাৰ 19 তাৰিখে। চ' এতিয়া তালৈকে যাব ওলাইছোঁ মানে 19 তাৰিখে আছে আমাৰ। চ' আমি এডভান্সকৈ যাম, যিহেতু গুৱাহাটীত আছে। চ' তাৰ কাৰণে আমি এডভান্সকৈ গুচি যাম। মই যাম আৰু আমাৰ গাঁৱৰ দুটামান যাব। চ' আপোনালোকক দেখুৱাম। এনিৱে চ' ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু মোৰ লগত যাব যে দুজন কৈছিলোঁ, এইফালে এজন আছে আৰু এইফালে এজন আছে অমলান। চ' আমি ইয়াৰ পৰা গুৱাহাটীলৈ যোৱা গোটেইখিনি জাৰ্ণি দেখুৱাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনলৈকে গৈ চাই দিব ভিডিঅ'টো আগলৈকে। আৰু যিহেতু আমাৰ ট্ৰেইন আছে 3:15 ন, 3:15 আছে। আমি অলপ এডভান্সকৈ গৈছোঁ, যিহেতু ট্ৰেইনৰ কথা ন, অলপ আগতীয়া হ'ব পাৰে পিছতীয়া হ'ব পাৰে। চ' সেইকাৰণে আমি অলপ এডভান্সকৈ গৈছোঁ। চ' শিৱসাগৰলৈ গৈ আপোনালোকক গোটেইখিনি ট্ৰেইন ষ্টেচনৰ গোটেইখিনি দেখুৱাম, আপোনালোকে চাই থাকিব। চ' ফাইনেলি গাড়ী পাই গ'লোঁ, আৰু এইফালে বহি ল'লোঁ এখন গাড়ী, এইফালে মেজিক আৰু এইফালে তিনিআলি। চ' দুদিনমানৰ কাৰণে আমি দিচাংমুখটো এৰি যাব লাগিব, আৰু দুদিনমানৰ পাছত আকৌ ঘূৰি আহি মানে লগ কৰিম। চ' আপোনালোকক দেখুৱাম। আৰু আমাৰ এই গোটেইখিনি জাৰ্ণি, যিটো আমাৰ শিৱসাগৰৰ পৰা গুৱাহাটীলৈকে যোৱা গোটেইখিনি জাৰ্ণি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। পাৰিলে আপোনালোকক গুৱাহাটীত যিটো আমাৰ ইণ্টাৰভিউ হ'ব, মানে ৱৰ্কিং টেষ্ট, এই গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। যদি মোবাইল এলাও হয়, মোবাইলটো চাগে বাহিৰতে বাহিৰলৈকে ভিডিঅ' বনাব পাৰিম, আৰু ভিতৰলৈকে নোৱাৰিম কাৰণ। চ' ফাইনেলি পাই গ'লোঁ শিৱসাগৰ টাউন, আপোনালোকে চাব পাৰে। আৰু এইফালে এইটো হৈছে ট্ৰেফিক পইণ্ট, দলমুখ চাৰিআলি, আৰু ট্ৰেফিক ইয়াত যাম আছে। এইখন গাড়ী আমাক লৈ যাব একদম ট্ৰেইন ষ্টেচনলৈকে। চ' ফাইনেলি পাই গ'ল ট্ৰেইন ষ্টেচন, শিৱসাগৰ ট্ৰেইন ষ্টেচন। আৰু এইফালে গৈছে আৰু এজন, আৰু পিছফালেও আহি আছে এইফালে দুজন। আৰু তাৰ পৰা এক্সাইটেড, ই ফাৰ্ষ্ট টাইম ইমান গুৱাহাটী গৈছে যে লং জাৰ্ণি। চ' সেইকাৰণে পূৰা এক্সাইটেড। আৰু চ' স্কুলো ছুটি দিলে সৰু ল'ৰা ছোৱালী। আৰু এই আমাৰ জাতীয় পতাকা এইফালে চাব পাৰে আপোনালোকে, সোমাই যোৱা গেটটো। আৰু এইফালে আমাৰ জাতীয় পতাকাটো ইমান ধুনীয়া লাগিছে। আৰু এই যিটো আমাৰ শিৱসাগৰ ট্ৰেইন ষ্টেচনৰ ৰঙৰ আৰ্হিত বনোৱা হৈছে গেটটো, ইমান ধুনীয়া লাগিছে। ফৰেষ্ট বিদুৰ চ' ফাইনেলি সোমাই আহিলোঁ ট্ৰেইন ষ্টেচনলৈকে। আৰু এইফালে মানুহ চাব পাৰে, বহুতখিনি মানুহ যাবৰ কাৰণে ৱেটিং লিষ্টত কৰি আছে। আৰু এইফালেও আছে আমাৰ টীম। চ' এতিয়া ট্ৰেইন 10-15 মিনিট লাগিব কিজানি আহিব। আপোনালোকক ট্ৰেইনটো দেখুৱাম। চ' আপোনালোকে ভিডিঅ' স্ক্ৰীনত চাই দিব। আহি গৈছে ট্ৰেইন, ভিডিঅ'। চ' ফাইনেলি আহি গৈছে আমাৰ ট্ৰেইন, নাগালেণ্ড এক্সপ্ৰেছ। বাই বাই শিৱসাগৰ বাই বাই। চ' ফাইনেলি আমি শিৱসাগৰ এৰিলোঁ। শিৱসাগৰ পৰা এতিয়া বৰ্তমান ট্ৰেইন ওলাই গৈছেহি। আৰু আপোনালোকক গোটেইখিনি এই শিৱসাগৰটো গুৱাহাটী ট্ৰেইন জাৰ্ণিটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। আৰু পাৰিলে মই গুৱাহাটীত পাই
চ' ইণ্টাৰভিউত যেনেকুৱা হয় ৱৰ্কিং টেষ্টটো কেনেকুৱা হয় গোটেইখিনি দেখুৱাব চেষ্টা কৰিম বা আপোনালোকক এক্সপ্লেইন কৰিব চেষ্টা কৰিম যে আপোনালোকে ভিডিঅ'টো স্ক্ৰীন চাই দিব চ' ভিডিঅ'টো চাই দিব স্ক্ৰীন নকৰাকৈ ফাইনেলি পাই গ'লোঁ মৰিয়নি ৰেলৱে ষ্টেচন আপুনি এবাৰ দেখুৱাই চাই পালে 360 ভিউ ন 360 ভিউ এইফালে নাই ইয়াৰ অলপ সময় ৰ'ব 15 মিনিটমান ৰ'ব 15 মিনিটৰ পাছত আকৌ ইয়াৰ পৰা গুচি যাব ত' যিমান পাৰোঁ আপোনাক দেখুৱাব চেষ্টা কৰিম আৰু গুৱাহাটীলৈ পোৱাৰ পাছত তাত কিবা আৰু আমাৰ লগতে আৰু এটা ওপৰত গৈ আৰু এইফালে চাউথ গুৱাহাটী ৰেল ষ্টেচন বৰ্তমান আমি 10 মিনিট আগতে ট্ৰেইন পাইছে আৰু ইয়াতে আমি ব্ৰাছ কৰি ইয়াত বাহিৰলৈ গৈ কিছুমান মানে বাকী যিবোৰ আহিছিলে আমাৰ লগত এই বাহিৰলৈ গুচি গ'ল আৰু মই আৰু বিলাসৰ আছোঁ বিলাসৰ কেমেৰামেন হৈ আছে আৰু এতিয়া বাহিৰলৈ গৈ চাহ তাহ খাম চাহ তাহ খাই পিনে আমি ইয়াৰ পৰা গুচি যাম চ' ভিডিঅ'টো স্ক্ৰীনটো চাই দিব আৰু আমি ইয়াৰ পৰা ক'লৈ যাওঁ গোটেইখিনি দেখাব চেষ্টা কৰিম তাৰপিছতে ভিডিঅ'টো আপোনালোকে পাই যাব চ' ভিডিঅ'টো স্ক্ৰীনটো চাই দিব চ' ফাইনেলি আমি ট্ৰেইন ষ্টেচনৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ পৰা যিটো আমি মানে ওচৰলৈকে ল'ব বিচাৰিছোঁ যিটোত ইণ্টাৰভিউ ল'ব ৱৰ্কিং টেষ্টটো য'ত ল'ব তাত ওচৰতে আমি ৰুম ল'ব বিচাৰিছোঁ আমি গোটেইখিনি গৈ আছোঁ একেলগে আৰু লগতে আমি উবেৰ মাতিছোঁ আমি গোটেইখিনি একেলগে যাম চ' ফাইনেলি আমি উবেৰ পাই গ'লোঁ আৰু দুখন আমাৰ উবেৰ এইফালে এখন আৰু আমাৰ এখন এইফালে মানে এখনত চাৰিজনকৈ ধৰে চাৰিজনকৈ বেছি নিব নোৱাৰে চ' সেইকাৰণে আমি দুখন বুক কৰিবলগীয়া হৈছে ত' পিছত এখন আহি আছে আৰু আমাৰ এখন ইয়াত চাৰিজন চ' ফাইনেলি সোমাই আহিলোঁ গেট যিটো ট্ৰেইনিং চেণ্টাৰ আৰু ইয়াত একচুৱেলি চিভিল ডিফেন্সৰ ট্ৰেইনিং চেণ্টাৰ হয় আৰু লগতে ইয়াতে আমাৰ যিটো ৱৰ্কিং টেষ্ট হ'ব চ' আমি গোটেইখিনি আমিয়ে নহয় আৰু পিছলৈতো এইফালে আহিও আছে চাব পাৰে আপোনালোকে আৰু ইয়াত আমাৰ গোটেইখিনি আমাৰ অহা টিম গোটেইখিনি আৰু আমি মানে এই জেগাডোখৰ চাবলৈ গৈছোঁ আমি ওচৰে পাঁজৰে ইয়াতে ক'ৰবাত লৈ ল'ম আৰু কাইলৈ ইয়াৰ পৰাই আমি মানে ইণ্টাৰভিউ দিব যাম ৱৰ্কিং টেষ্টটো চ' চাই লওঁ আগলৈ কেনেকুৱা হয় আপোনালোকক দেখুৱাইছোঁ চ' ফাইনেলি পাই গ'লোঁ আমাৰ ৰুম আৰু ৰুমটো আমাৰ যিটো ট্ৰেইনিং চেণ্টাৰ য'ত আমাৰ ইণ্টাৰভিউটো কাইলৈ হ'ব চ' তাৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চত আছে আৰু এয়া আমাৰ লগত চব এইবোৰ ৰুম শ্বেয়াৰ কৰিব আজি ৰাতিটোৱে চ' আমাৰ গাঁৱৰে হয় ওচৰ চুবুৰীয়াৰ আৰু এইফালে ইয়াত টোটেল 8জন থাকিব আৰু এইটো আমাৰ লগত অহা পায়েং ছাৰ চ' আমিও খাবলৈ যাম এতিয়া ইয়াক গাটো ধুব দি লওঁ মইতো গাটো ধুই ল'লোঁ চ' তাৰপিছত আমি